everyone, welcome back to my YouTube channel. So আজি মই বনাব ওলাইছো নৰসিংহ পাত, ভেদাইলতা পাত আৰু আদা পাত আৰু বৰ ধুনিয়া পাতে মাছৰ সৈতে আঞ্জা বনাম। তো যদি ভিডিওটো চাই ভাল লাগে ন, তো লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব and subscribe কৰি দিব আৰু ভিডিওটো শেষলৈকে চাই থাকিব। Thank you. এটো হৈছে ভেদাইলতা পাত আৰু এটো হৈছে নৰসিংহ, এইখিনি হৈছে আদা পাত আৰু এইখিনি হৈছে বৰ ধুনিয়া, কেইখতমান নহৰু আৰু অলপ আদা আৰু এইখিনি ফ্ৰাই কৰি লোৱা মাছ। তো এইখিনি মই এতিয়া পিচি লম পাতাত। তো পিচি পেলাই মই আঞ্জা বনাই আছো। তো আপোনালোকে চাই থাকিব। মই এতিয়া পাতবিলাক পিচি ৰসটো উলিয়াই ললো। সো এতিয়া মানে বনাম আৰু তো চাই থাকিব। এতিয়া মই কেৰাহীখন গৰম হ'ব দিলো, গৰম হ'ল কেৰাহী। তো তাতে মই তেল দিছো। তেলখিনি গৰম হ'ব দিওঁ। তো তাৰ পাছত পিয়াজ দিম। এতিয়া তেলখিনি গৰম হৈছে, মই পিয়াজখিনি দিম। পিয়াজখিনি লৰাই দিম, মই অলপ ভালদৰে সিজিব দিম পিয়াজখিনি। তো পিয়াজখিনি সিজাৰ পিছত মই আদা নহৰু পিচি থোৱা পেষ্টটো দি দিম। তো পিয়াজখিনি ভালদৰে সিজিছে। এতিয়া মই আদা নহৰু পিচি থোৱা পেষ্টটো দি দিছোঁ। আদা নহৰুখিনি অলপ মিহল হৈ যাব দিছোঁ, সিজিব দিছোঁ। পিঁয়াজ অলপমান মিহলি হৈ যোৱাৰ পাছত এতিয়া মই মাছ দিম, মাছকেইটা দিম। মাছকেইটা দি অলপ লৰাই দিম। লৰাই দিয়াৰ পাছত এতিয়া এই পেষ্টটো দি দিছোঁ। নৰসিংহ ভেদাইলতা পাত পিচি থোৱা পাতবিলাকৰ ৰসটো উলিয়াই মই এতিয়া মাছৰ লগত দি দিছোঁ। এতিয়া মই দিলোঁ অলপ নিমখ, সোৱাদ অনুসৰি নিমখ দিব আৰু হালধি আৰু এড কৰি থৈ দিয়া মছলাবিলাক দি দিছোঁ মই। তো আপোনালোকে যি মছলা ভাল পায় সেইবিলাক দিব। মই ইয়াতে গৰম মছলা দিছোঁ, ধনিয়া দিছোঁ। তো এতিয়া মছলাখিনি দি লৰাই দিছোঁ। তো অলপ জলকীয়াও দি দিছোঁ এড কৰি। তো চাই থাকিব, মানে বহুত ভাল হয়, টেষ্টি হয় খাবলৈ। তো মই এতিয়া অলপ ভালদৰে উতলিব দিছোঁ। বহুত ধুনীয়াকৈ উতলি আছে। তো আঞ্জা হৈছে আৰু। তো বহুত টেষ্টি হয় খাবলৈ। তো আপোনালোকেও বনাই খাই চাবচোন, কেনেকুৱা লাগে মোক জনাব কমেণ্ট কৰি। তো ফাইনেলি মোৰ আঞ্জা হৈ গ'ল, ভেদাইলতা পাত, নৰসিংহ আৰু আদা পাতৰ আঞ্জা। তো বহুত টেষ্টি হৈছে খাবলৈ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, বহুত ধুনীয়া হয় খাবলৈ। তো ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে থেংক ইউ ছ' মাছ।